অসমীয়া থেংকছবিলাক আপোনালোক ভালে ভালে আছেনে? আৰু আজি মোৰো মন বেয়া, চবৰে মন বেয়া ঘৰত, কিয় জানেনে? কৈ আছোঁ আপোনালোকক। আৰু এয়া আমি আজি বানানা মানে কল ফুলেদি আমি ভাত খাম আজি। যাক কয় এইটোৰ ইংলিছৰ নামটো হ'ল বানানা ফ্লাৱাৰ। এইবিলাক কি জানেনে? প্ৰথমটো হ'ল মানে বৰষুণৰ কাৰণে বমুৱে ফুটাব নোৱাৰিলোঁ ফুচ। ছেকেণ্ড হ'ল মানে আমাৰ দাদাৰ ফ্ৰেণ্ডৰ চাইকেলখন চুৰ হৈ গ'ল। আৰু থাৰ্ড আমাৰ দাদাৰ হাতখন পুৰি গ'ল, মানে চকৰি বমটো হাততে ফাটি গ'ল গোটেই। সি মোক কৈছে তই ইমান ভয়াটো, তই ইমান আকাশত বম ফুটাব, সেইবিলাক কৈ আছে মোৰ আগত লেবেল দেখাই আছে। আৰু লেবেল দেখাওঁতে তাৰ হাততে চকৰি বম ফুটিল। তাৰ যে হাতত যে বমটো ফুটিলে সেইকাৰণে মোৰো প্ৰব্লেম হ'ল। বিকজ মানে মই মাংস খাব নোৱাৰো, কণী খাব নোৱাৰো, সি নোৱাৰিছে, সেইকাৰণে মই খাব নোৱাৰো। গমেই পাই আপোনালোকে কিয় নোৱাৰো। দিনত মাছ, ৰাতি মাছ, গধূলি মাছ, মানে মাছে মাছ খাই আছো। গুচি যাব এটা দুটাকে ওলাব লাগিব। বেছিকৈ ওলাব নোৱাৰি না, এইগিলা কথা একদম সফল হৈ গৈছে। টেঙা যি খাওঁ আমি সেইটোৰে এইটো ডাঙৰ ন। দুই পিচ কৰি দিম না তিন পিচ কৰি দিম? পিচ কৰিব না, দুই পিচ কৰা। দুই পিচ কৰোঁ দে। এইটো তিন পিচ কৰি দিম। এইটো দে। শিঙি মাছৰ এটা কথা খাই বিৰাট ভাল লাগে, ইয়াক খাব লাগে ভেদাইলতা পাতেদি। শিঙি মাছ ভেদাইলতাৰ পাতেদি বেছি খাওঁ, খাই বিৰাট ভাল লাগে। সেইটো ভেদাইলতা পাতটো হৈছে আমাৰ দেশী সোৱাদ। ৰে মাছ আপোনাক মই ক'লোঁ একদম ভেদাইলতা দি যদি এই শিঙি মাছ খাই খান পাব। আৰু দিনত মাছ, ৰাতি মাছ, গধূলি মাছ, মানে মাছে মাছ খাই আছো। এই তাৰ পৰা আমাৰ দাদাৰ লগটোৰ চাইকেলখন চুৰি হৈ গ'ল, গমেই নাপালো মানে কি হ'ব। আমাৰ ঘৰলৈ মানে ফুৰিব আহিছিল আৰু তাৰ চাইকেলখনে চুৰি হৈ গ'ল, মানে তলাই নাই মাৰা। মই কেইবাৰ ক'লো তুমি তলা মাৰিছেনে, মানে নাই মাৰা, নাই একো নহয় বুলি কৈছে। তাত গ'লে চুৰ কৰি নিলে। ঘৰত শহাপহু আছে, মেকুৰী আছে, মিঠু আছে। মিঠু মানেতো জানে পেৰত মাত মাতে, কিন্তু এটা খবৰ লৈ আহো পাপা আৰু মই যাওঁ ব'লক। আৰু ছট পূজা আপোনালোকক আজি দেখাম। ছট পূজাৰ দিনাই হ'ল দিয়ক সেই কাহিনীটো। জলদি আহা। আমি এতিয়া দাদাহঁতৰ ঘৰত আহিছো। চাওক না ইমান কিউটি। আৰু তুমি তোৰ তোৰ নাম কি? নাজানো কি আমাৰতো কৈছিলে। নাম কি? নাম কি? দেখিছে ক'লে ফেক্টৰীত কাম কৰি আছে আইতাহঁতে। এইবিলাক অসমীয়া জলপানৰ ফেক্টৰী, ইয়াতে বস্তু চস্তু থয় আৰু এইবিলাক চব আছে মোৰ তাতে। আমাৰ শহাপহু ইহঁতৰ ঘৰত আছে, পুৰা মানে সেয়া বনাই দিছে, পশু কৰি দিছে। খেলিব এতিয়া দিয়া পাৰা। লোৱা মোৰ পৰা চা খাই দিয়া। ফাইনেলি সিহঁতৰ ঘৰৰ পৰা আমি ওলাই দিলো। ছট পূজা আহি থাকোঁতে ৰাস্তাত ছট পূজা চলি থকা দেখিলো।
চাওক এয়া সন্মুখত দেখিছে মানে দাদাহঁতে মূৰৰ ওপৰত এনেকৈ ফলবিলাক কলং নদীলৈকে লৈ যায়। চাওক গৈ আছে, সিহঁতে গৈ আছে আৰু এতিয়া লাষ্ট কলঙলৈকে যাব, তাৰ আৰু চুৰি হৈ যাব। দেখিছেনে? এতিয়া আমি চাৰিআলি পালোঁ। লেফ্ট চাইডে গ'লে গুৱাহাটী, ৰাইট চাইডে গ'লে নগাঁও কলেজ আৰু চিধাই গ'লে কলং, চিধাই গ'লে নেহৰুবালি। এয়া আমি পালোঁ আৰু দেখিছেনে কেনেকুৱা ছট পূজাৰ আয়োজন, বম চম ফুটাই আছে আৰু এনেকৈ মানুহবিলাকে নামি কিনি ফল মূল ভিজাইছে। এই পূজাটো সীতাই কৰিছিল আৰু এইটো সূৰ্য পূজা হয়। আবাহন থিয়েটাৰ আহিছে আৰু মুনু মাহীহঁতে চাই কিনি মোক মানে জ্বলাইছে আৰু আপোনাৰ টাইম ভি আয়েগা, মই ৰাসত চাম আৰু সিহঁতক জ্বলাই এৰিম। কিয় জকাইছে জানেনে? মই মানে থিয়েটাৰ বহুত বহুত ভাল পাওঁ আৰু এবাৰ চাব লাগিব আৰু সিহঁতক বেয়া জ্বলাম আজি। এয়াই হ'ল থিয়েটাৰ আৰু এই থিয়েটাৰটো মঞ্চত হয় আৰু মই নলবাৰী ৰাসত যাই কিনে আপোনালোকক দেখাম ৰাস আৰু সিহঁতকো জ্বলাব লাগিব ৰাসত। মোক যেনেকৈ জ্বলাইছে সিহঁতকো বদলাটো ল'বেই। ৰাসততো আৰু বহুত ঢেৰ থিয়েটাৰ আহিব আছে। এটা ইউনিক বস্তু চাব নেকি? এই চাওক ককা কেনেকে উঠিছে, মানে তামোল পাৰিছে, এনেকে তামোল খুৰা চাব পৰি যাব আৰু তাতে মানে তামোল পাৰি আছে, তামোলৰ গছ এডাল দেখিছে কেনেকে এৰাই দিছে। এইবাৰ নলবাৰী ৰাসত জয়ন্ত মল্ল ছাৰ আহিব, হিমন্ত বিশ্ব শৰ্মা আহিব, চব মুঠতে চব আহিব। নলবাৰীত এটা স্পেচিয়েল কথা হৈছে জানেনে? মানে এনে আমাৰ ইয়াতে পুতলা নাচ হয় আৰু আজি এইবাৰ কিবা দুন্দিয়া ডান্স হ'ব। গুজৰাটৰ পৰা আহিব মানুহখিনি। চৰি মই দুন্দিয়া কোৱা গৈছে, দাণ্ডিয়া নাচো আহিব। এইবাৰ নলবাৰীত মানে স্পেচিয়েল গেষ্ট এজন আহিব, তেওঁৰ নামে হ'ল হেমা মালিনী। মালিনী নে? মাহঁতে কয় তেওঁক ড্ৰিম গাৰ্ল। এবাৰ কি ড্ৰিম গাৰ্ল চাব যাম। যি আহে হ'ব দিয়ক, আপোনালোকক দেখাম, গোটেই দেখাম, মুঠতে গোটেই ৰাস্তা গোটেই ঘূৰিম। এইবাৰ মানে ধামাকা হ'ব, ধামাকাদাৰ ভিডিঅ' হ'ব। সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়াহে আপোনালোকে গম পাব কি কি ভিডিঅ' আহে। মোৰ ভিডিঅ'বিলাক চাই থাকিব। প্ৰব্লেমটো হ'ল বোমৰ প্ৰব্লেম আৰু ছেকেণ্ড প্ৰব্লেমটো চাইকেলৰ মানে চাইকেল চুৰ হোৱাৰ প্ৰব্লেম। থাৰ্ড প্ৰব্লেমটো হ'ল দাদাৰ হাতত পৰিল আৰু সেইকাৰণে মনটো ফ্ৰেছ কৰিবৰ কাৰণে আজি নাট্য মন্দিৰত ৰাস চাব যাম।
ভিডিঅ'বিলাক চাই থাকিব যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব থেংকছ ফৰ ৱাচিং বাই বাই